যোৰহাট পুলিপুৰত ভয়ংকৰ দুৰ্ঘটনা, দুজনৰ মৃত্যু, দুজন সংকটজনক। যোৰহাটৰ পুলিপুৰত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজনৰ মৃত্যু ঘটিছে আৰু দুজন সংকটজনক অৱস্থাত চিকিৎসাধীন। প্ৰাপ্ত তথ্য অনুসৰি দুৰ্ঘটনাটোত কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা 4গৰাকী ছাত্ৰ সম্পৃক্ত আছিল। মৃত শিক্ষাৰ্থী দুজন হ'ল গোৱালপাৰাৰ মোস্তাফা মুজাহিদ আৰু ইৰফান হুছেইন। ইফালে সংকটজনক অৱস্থাত থকা দুজন ছাত্ৰ ছাত্ৰীক GMCHলৈ প্ৰেৰণ কৰা হৈছে। তাৰ এগৰাকী শোণিতপুৰৰ আৰিনা বড়ো আৰু আনগৰাকী চীনামুৰৰ খুশবু নভেল। প্ৰত্যক্ষদৰ্শীৰ মতে উচ্চ গতিত AS03M9957 নম্বৰৰ এখন গাড়ী তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই আকস্মিক আৰু শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 8।